2023 বৰ্ষৰ জানুৱাৰী মাহৰ 22 তাৰিখে যিবিলাক ষ্টুডেণ্টে DHSৰ গ্ৰেড 4 এক্সামিনেশ্যনত এপিয়াৰ হৈছিল তোমালোকৰ ৰিজাল্ট কেতিয়া দিব পাৰে সেই বিষয়ে অকণমান থুলমূল আভাস দিবলৈ চেষ্টা কৰিম লগতে কাট অফ কিমান যাব পাৰে বা এক্সপেক্টেড কাট অফ কিমান আজি এইটো ভিডিঅ'ত কম চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা কিন্তু ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে যদিও তোমালোকে টাইম টু টাইম যেতিয়া অৰ্থাৎ তোমালোকৰ DHSৰ ৰিজাল্ট দিব বা তোমালোকৰ চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট ওলাব আপডেটবোৰ পাবলৈ বিচাৰা চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল বটনটো অলপ ছেট কৰি ৰাখিবা তেতিয়া আহিবলগীয়া দিনৰ খা খবৰবোৰ তোমালোকে টাইম টু টাইম পাই থাকিবা চ' ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা চ' পোনপ্ৰথমতে কৈ দিওঁ কাট অফটো তোমালোকৰ কিহৰ ওপৰত ডিপেণ্ড কৰে কাট অফটো মেইনলি তোমালোকৰ দুটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে প্ৰথমটো হৈছে নাম্বাৰ অফ ষ্টুডেণ্ট অৰ্থাৎ সেইটো পৰীক্ষা তোমালোকে যিটো পৰীক্ষাত এপিয়াৰ হৈছে সেই পৰীক্ষাটোত কিমানখিনি ষ্টুডেণ্টে এপিয়াৰ হৈছে আৰু দুই নম্বৰটো হৈছে পেপাৰৰ ডিফিকাল্টি লেভেল চ' যদিহে তোমালোকে এইবাৰ পেপাৰখন চোৱা পেপাৰখন অৰ্থাৎ বহুত সহজ আহিছে আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ যিবিলাক পেপাৰ আহিছে তাতকৈ বহুত ইজি আহিছে যাৰ ফলত তোমালোকৰ কাট অফটো ডিক্ৰিজ নহয় ইনক্ৰিজে হ'ব প্ৰতিটো কেটেগৰীৰ বাবে চ' আৰু তোমালোকে যদিহে জানা যে কিমানমান ষ্টুডেণ্টে এপিয়াৰ হৈছে গমেই পোৱা যিহেতু অৰ্থাৎ পোষ্ট কম আছে কিন্তু বহুতে এপ্লাই কৰিছে চ' সেইবাবে বাকী তোমালোকে জনাই দিবা যে অৰ্থাৎ কিমানমান তোমালোকে এনচাৰ কৰিছা বা কিমানমান পোৱাৰ প্ৰবেবিলিটি আছে চ' তাৰে পিছত আছে EWS যদিও তোমালোকৰ EWS হয় 90+ বা 91 মান যাব পাৰে তাতকৈ বেছি যোৱাৰ আশা নাই যিহেতু EWSৰ অৰ্থাৎ অকণমান কমা দেখা যায় কাট অফটো সিমান ডিফাৰেঞ্চ নাথাকে তথাপি 1 বা 2 মাৰ্কৰ এটা ডিফাৰেঞ্চ দেখিবলৈ পাইছোঁ আৰু এই 1 বা 2 নম্বৰৰ ভিতৰতে বহুখিনি ষ্টুডেণ্ট সোমাই থাকে এনেকুৱা নহয় যে 1 বা 2 মাৰ্কৰ ভিতৰত এজন বা দুজন ষ্টুডেণ্ট সোমাই থাকিব তেনেকুৱা নহয় 100জন মানৰ ষ্টুডেণ্ট থাকিব পাৰে কিন্তু থাকে জেনেৰেলি জানিবা যিবিলাকে আগে পিছে অৰ্থাৎ চাকৰিৰ পৰীক্ষাৰ এপিয়াৰ হৈ পাইছা 1 নম্বৰৰ কাৰণে বহুতো চাকৰি নহয় চ' এইটোৱে আৰু তাৰপিছত আছে OBC MOBCৰ কাৰণে 88+ থাকিব পাৰে বা 87+ মান থাকিব পাৰে SCৰ বাবে মোৰ হিচাপত 85 বা 86+ তাৰপিছত ST P বা ST প্লেনৰ বাবে 84 বা 83+ আৰু ST হিলছৰ বাবে তোমালোকৰ 80+ থাকিব লাগে যদিহে 80+ থাকে এটা আশা কৰিব পাৰি যে অৰ্থাৎ পোৱাৰ আশা আছে তাৰে পিছত আছে PWD কেণ্ডিডেট যিহেতু অৰ্থাৎ কেণ্ডিডেট বহুতখিনি কমে থাকে অৰ্থাৎ জানিবাই যিবিলাকে অৰ্থাৎ PWD কেটেগৰীৰ পৰা বিলং কৰা বহুত কম থাকে চ' তোমালোকৰ 73 বা 75 মান থাকিব পাৰে আৰু এক্স ছাৰ্ভিচমেনৰ মোৰ হিচাপত এক্স ছাৰ্ভিচমেনৰো অকণমান কম থাকে তোমালোকৰ 73 বা 74 মান যাব পাৰে চ' এইখিনি আছিল এক্সপেক্টেড কাট অফ বাকী তোমালোকৰ যেতিয়া অৰ্থাৎ ৰিজাল্ট প্ৰকাশ কৰিব মই তোমালোকক আপডেট কৰি দিম আজিলৈ মানে জয় অসম।